R24 লাইভলৈ স্বাগতম জনোৱাৰ লগতে দিবলৈ চো আজিৰ এটা খবৰ। লংকাৰ পুবুদালি গাঁৱৰ 10 বছৰীয়া এজনী কণমানি ছোৱালী নিৰুদ্ধে। হয়, হোজাই জিলাৰ লংকাৰ এলেকাধীন পুবুদালি গাঁৱৰ আব্দুল ৰহমানৰ 10 বছৰীয়া এজনী কণমানি ছোৱালী ৰুজিনা আক্তাৰ নিৰুদ্ধে। কণমানি ছোৱালীজনী পুৱা মাদ্ৰাছালৈ গৈছিল, কিন্তু মাদ্ৰাছাৰ পৰা ঘৰলৈ উভতি আহোঁতে ৰাস্তাৰ পৰা নিৰুদ্ধে হয়। পৰিয়ালৰ লোকে জানিব দিয়া মতে আত্মীয় স্বজনৰ ঘৰত তথা বহু ঠাইত বিচাৰিছে, কোনো খবৰ বা ক'তো বিচাৰি সন্ধান পোৱা নাই। ছোৱালীজনীক ক'তো বিচাৰি নাপায় যোৱাকালি 19 তাৰিখে সন্ধিয়া লংকাৰ উদালি আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে। আৰু পৰিয়ালৰ লোকে কয় যে যদি কোনো সদাশয় ব্যক্তিয়ে এই ছোৱালীজনীৰ সন্ধান পায় তেন্তে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰি জনাই দিবলৈ বিনম্ৰ অনুৰোধ জনাইছে। মোবাইল নম্বৰটো হৈছে 8137821664। চাওক এই প্ৰতিবেদন। কি হৈছিল দাদা? ছোৱালীজনী আজি ৰাতিপুৱা 6টামান বজাত মাদ্ৰাছাত গৈছে চুবাহী কৰি। তাৰপিছত চুবাহী কৰি আপোনাৰ ঘৰলৈকে যোৱাৰ অৱস্থাত মানে আধা ৰাস্তালৈকে গৈছে, লগত যিকেইটা কণমানি ছোৱালী আছিল সেইকেইটা সোধা গৈছে যে আধা ৰাস্তালৈকে গৈছে। তাৰপিছত ঘৰ নেপালেগৈ আৰু 8টামান বজাত 9:30 10টামান বজাৰ পৰা বিচাৰি গোটেই দিন মানে তোলপাৰ গাঁৱত মানে মছজিদতো এলাউন্স কৰা হৈছে, গোটেই দিন বিচাৰি এতিয়ালৈকে আৰু পোৱা নাই ছোৱালীজনী। ছোৱালীজনীৰ নাম কি? ছোৱালীজনীৰ নাম ৰুজিনা আক্তাৰ। এই জেগাখিনিৰ নাম কি? জেগাখিনি আপোনাৰ পুবুদালি আৰু নকটি সীমাত পৰিছে, ৰামচিংগাঁও আৰু পুবুদালি সীমাত। থানা কি পৰিছে? থানা পুবুদালি পৰিছে, লংকা থানা উদালি আউটপোষ্ট। পুবুদালি আউটপোষ্ট পৰিছে। ছোৱালীজনীৰ দেউতাকৰ নাম কি? ছোৱালীজনীৰ দেউতাকৰ নাম হ'ল আব্দুল ৰহমান, মানে হাচুনি বুলি মাতে গাঁৱত চবে, আচল নামটো হ'ল আব্দুল ৰহমান। বয়স কিমান হ'ল? বয়সটো আপোনাৰ ছোৱালীজনী 11ত জন্ম, 10 বছৰ বয়স। কিবা ডকুমেণ্টছ আছেনে? ডকুমেণ্টছ আছে, আধাৰ কাৰ্ড আছে ছোৱালীজনী। আপোনাৰ আৰক্ষীক অৱগত কৰিছিল? এইমাত্ৰ আহিছোঁ আমি, গোটেই দিন বিচাৰি মানে একদম শেষ মানে যিমান মানে ওচৰ চুবুৰীয়া আছে চবকে মানে জনাই পেলাই সোধাসুধি কৰি পেলাই আপোনাৰ নিজৰ যিবিলাক মানুহ আছে গোটেইখিনি সুধি পেলাই লাষ্টত আমি এতিয়া আহি আৰক্ষীক অৱগত কৰিব আহিছোঁ। কৰিছে ন? জেগাডোখৰ নাম কি ক'লে? জেগাডোখৰ নাম আপুনি পুবুদালি। পুবুদালি ন? পুবুদালি আৰু ৰামচিংগাঁও 2 নম্বৰ ৰামচিংগাঁও সীমাত। কিমান কেইটামান বজাত নাইকিয়া হৈছে ছোৱালীজনী? আপোনাৰ চুবাহী কৰি ওলাই মিনিমাম 7:30 8টামান বজাত। 8টাত ঘৰলৈ গৈ থকা অৱস্থাৰ পৰা অৱস্থা আধা ৰাস্তালৈকে গৈছে। লগত যিসকল ল'ৰা ছোৱালী আছিলে সেইকেইটাক সুধিছোঁ যে আধা ৰাস্তালৈকে গৈছে তেখেতৰ লগত, তাৰপিছত লাষ্টত গৈ মানে ঘৰটো পোৱা নাই। কাৰোবাৰ সন্দেহ হয় নেকি? সন্দেহ তেনেকুৱা সন্দেহ নাই, ছোৱালীজনীৰ বয়স কম, তেনেকুৱা একো আগৰ পৰা এনেকুৱা একো ৰেকৰ্ড নাই। আৰু এতিয়া কি জনাব বিচাৰে? এতিয়া ৰাইজক বা মই এইটো ক'ব বিচাৰোঁ যে আমাৰ ভিডিঅ'টো আপোনালোকে নিউজটো পোৱাৰ পিছত গোটেই বস্তুটো অলপ শ্বেয়াৰ কৰে, সকলোকে শ্বেয়াৰ কৰি আমাৰ দেউতাৰ লগত অলপ এটা মাকৰ পিনে চাই পেলাই মানে যে সহায়টো হ'ব। আৰু মাকটো গোটেই দিন ৰোজা ৰাখি তাৰো খোলা নাই, এগিলাচ পানীও খোৱা নাই, কান্দা কাটি কৰি আছে। সকলোকে শ্বেয়াৰ কৰিব বস্তুটো, যাতে কোনোবাই যদি বস্তুটো অৱগত হয় বা দেখা পায় ছোৱালীটোক, আপোনাৰ ডিছক্ৰিপত নাম্বাৰটো থাকিব, সেই নাম্বাৰটোত আপুনি যোগাযোগ কৰিব। বিনম্ৰভাৱে এইটো আহ্বান আৰু অনুৰোধ জনাইছোঁ চবকে। কি হৈছে ঘটনাটো কওকচোন। ছোৱালীজনী ৰাতিপুৱা মছজিদত গৈছে 6টা বজাত, 8টা বজাত ছুটি দিলে। চব ল'ৰা ছোৱালী ঘৰ আহি পালে, মই ছোৱালীজনী ঘৰ পোৱা নাই। তাৰপিছত গাঁৱত চব ল'ৰা ছোৱালী সুধিলোঁ যে ক'ত আছে নাছে, লগত ছোৱালীজনী ল'ৰা ছোৱালীকেইটাই ক'লেহে, বন্ধু বান্ধৱে ক'লে ঘৰ আহি পালেহি, য'তে য'তে দেখিছে সিহঁতে কৈছে। চব জেগাত বিচাৰিছিলে নে? বিচাৰিছে আমাৰ গাঁৱত যেতিয়া ওচৰ চুবুৰীয়া মানুহ আছে, য'ত আমাৰ মিতি আছে। ছোৱালীজনীৰ নাম কি? ৰুজিনা আক্তাৰ। গাঁৱৰ নাম? গাঁৱৰ নাম পুবুদালি। ছোৱালীজনীৰ বাপেকৰ নাম কি? আব্দুল ৰহমান। এতিয়া আপুনি কি জনাব বিচাৰে? বিচাৰিছে আপোনালোকে মোৰ ছোৱালীজনীক য'তে পায় ত'তে বিচাৰি অকল মোৰ ছোৱালীজনী মোৰ বুকুতে দিব, আৰু এইটোৱে চাওঁ আপোনালোকৰ তাত। এটাই ছোৱালী মোৰ। এইজনী কি ডাঙৰ আছিলে নেকি?